আজি 9 তাৰিখ মে 9 তাৰিখ ইয়াত লাংচলি এট বোলা ঠাইত ডিফুৰ পৰা 20 কিলোমিটাৰ মান আঁতৰত আমি APHLC সকলে পাব্লিক মিটিং কৰিবলৈ বিচাৰিছিলো আৰু এই মিটিংটো ইণ্ডিয়ান কনষ্টিটিউচন ইণ্ডিয়া ভাৰতৰ সংবিধান আৰু 6 শিডিউল ওপৰত আলোচনা কৰিবলৈহে এইটো মিটিংটো আমি মাতিলো পেণ্ডাল গোটেইখিনি আমি বনালো কিন্তু বিজেপি সকলে ভয় খাইছে যে APHLC সকলে বহুত ষ্ট্ৰং হৈ আছে শক্তিশালী হৈ আছে আৰু বিজেপি এৰি পেলাই সব APHLC লৈ জয়েন কৰিছে সেই কাৰণে বিজেপি সকলে ভয়তে আমাৰ যিটো কনষ্টিটিউচনেল ৰাইট আমি এক্সাৰসাইজ কৰিবলৈ এই মিটিংটো পাতিছো আমাৰ লিবাৰ্টি আমাৰ ৰাইট আছে আৰু আসাম পুলিচ এক্ট সেকশন 47 আৰু 48 তটো লিখা আছে যে আমাক লিবাৰ্টি এক্সাৰসাইজ কৰিবলৈ আমাৰ হিউম্যান ৰাইটস আৰু ৰাইটস কনষ্টিটিউচনেল ৰাইটস এক্সাৰসাইজ কৰিবলৈ হে পুলিচটো সহায় কৰিব লাগে বুলি কৈছে কিন্তু এতিয়া আমি এই এক্সাৰসাইজ কৰা বিৰুদ্ধে পুলিচে SPয়ে আমাক পাৰমিশন নিদিলে আৰু ইয়াত আসামত কাৰ্বি আংলংটো অলপমান বেলেগ প্লেইন ডিস্ট্ৰিক্টত হলে আইন মতে DC সকলে সব কৰে ফাইনেল SP কলেও নকলেও কথা নাই DCয়ে যদি জানে যে এইটো মিটিংটো দিব পাৰে বুলি কয় বা যি কৰিব পাৰে বুলি কয় তেতিয়াহলে DCয়ে পাৰমিশন দিয়ে কিন্তু ইয়াত হলে DC টো SP লৈহে চাই থাকে SP অৰ্ডাৰ দিলে DC টো কাম কৰে ইয়াত উল্টা কথা এইটো বিআইনী এই বিআইনীটো এই আসাম চৰকাৰটোহে এইটো কৰিছে ইলিগেল কাম আনকনষ্টিটিউচনেল কামটো এই আসাম চৰকাৰে কৰিছে বিজেপি চৰকাৰে কিন্তু আজি তেওঁলোকে ভয়তে আমাক পাৰমিশনটো নিদিলে SP কৈছে 10 দিনৰ পাছত তেওঁ যি হলে পাৰমিশন দিম বুলি কৈছে তেওঁ আজি নিদিয়াটো কাৰণটো দেখুৱাইছে তেওঁ হাঁহিবলগীয়া কথা এইটো মণিপুৰত কিবা গণ্ডগোল হৈছে বোলে সেই কাৰণে ইয়াত পাৰমিশন নিদিয়ে এইটো মণিপুৰ ইমান দূৰ আৰু এইটো ইয়াত কথা নাই কাৰ্বি আংলংটো পিসফুল আৰু এইটো পিসফুল আৰু সুপাৰ ষ্টেট বুলি আমাৰ চিফ মিনিষ্টাৰো কৈছিলে নহয় জানো সুপাৰ ষ্টেট বুলি কৈছিলে আৰু অমিত শাহ আহি পেলাই চিফ মিনিষ্টাৰ আহি পেলাই কাৰ্বি আংলংটো পিসফুল হৈছে বুলি কৈছে তেতিয়াহলে আমাক কিয় এই সংবিধানৰ কথা আলোচনা কৰিবলৈ মিটিং নিদিয়ে এইটোতো ইলিগেল আৰু লাজৰ কথা এইটো সেই কাৰণে আমি মানুহসকলে বহুত দুখ কৰিছে আজি আমি পুলিচৰ অৰ্ডাৰ মতে আমাৰ পেণ্ডেলটো ভাঙিবলগীয়া হৈছে আৰু চেয়াৰ টেবুল সব আকৌ ঘূৰাই লৈ যাবলগীয়া হ'ল কিন্তু 10 দিনৰ পাছত আমি ইয়াতে মিটিং কৰিম কাৰণ পুলিচে কৈছে যে SP নিজে কৈছে যোৱাকালি যে 10 দিনৰ পাছত তেওঁ পাৰমিশন যি হলেও দিম বুলি কৈছে 100% বুলি তেওঁৰ মুখৰ পৰা ওলাইছে সেই কাৰণে এইটো আপোনালোকে ৰাইজে বেয়া পাব নালাগে দুখ কৰিব নালাগে 10 দিনৰ পাছত ইয়াত আমি এই একে মিটিং ইয়াতে এই লাংচলি এটতে আমি আকৌ কৰিম ধন্যবাদ